মৃত্যু হ'ল সঁচাকৈ অতি দুখলগা ঘটনা। বাকী যিকেইজন ইনজিউৰ্ড হৈছিলে গোটেইকেইজন এতিয়া সুস্থ হৈ আছে বা বিপদমুক্ত। মই এটাই অনুৰোধ কৰিম যে আমাৰ গাৰ্জেনসকলে যিসকলৰ ল'ৰা ছোৱালী গুৱাহাটীত থাকে অকণমান গাৰ্জেনসকলে কনষ্টেণ্টলি টাচত থাকিব বা থাকিলে ভাল, যাতে আমাৰ ল'ৰা ছোৱালীয়েনো কি কৰিছে কি কৰা নাই অলপ যাতে খা খবৰ ৰাখে। মই কলেজৰ এডমিনিষ্ট্ৰেশ্যনকো ক'ম যে অকণমান যি হোষ্টেলত ছুপাৰিনটেণ্ডেণ্ট থাকে বা হোষ্টেলত ব্যৱস্থা থাকে অলপ যাতে আগতকৈ শক্তিশালী কৰে, চকু দিয়ে। এই ধৰণে 7জন ল'ৰাৰ মৃত্যু হ'ল, সঁচাকৈ দুখ লগা। মই দুখ প্ৰকাশ কৰিছোঁ আৰু কি ক'ম আৰু। আচলতে ইনকুৱাৰীৰ কথাটোতো তেনেকৈ এক্সিডেণ্ট হ'লেতো পুলিচে ইনকুৱাৰী কৰিব, কিন্তু ঘটনাটো একেবাৰে জল পট হৈয়ে আছে যে তাত কোনো বেলেগ কথা একো নাই। তথাপিতো আৰক্ষীয়ে যিখিনি কৰিব লাগে কৰিব। গ'ল 7জনকৈ ছাত্ৰৰ মৃত্যু হ'ল, সঁচাকৈ অতি দুখলগা ঘটনা। বাকী যিকেইজন ইনজিউৰ্ড হৈছিলে গোটেইকেইজন এতিয়া সুস্থ হৈ আছে বা বিপদমুক্ত। মই এটাই অনুৰোধ কৰিম যে আমাৰ গাৰ্জেনসকলে যিসকলৰ ল'ৰা ছোৱালী গুৱাহাটীত থাকে অকণমান গাৰ্জেনসকলে কনষ্টেণ্টলি টাচত থাকিব বা থাকিলে ভাল, যাতে আমাৰ ল'ৰা ছোৱালীয়েনো কি কৰিছে কি কৰা নাই অলপ যাতে খা খবৰ ৰাখে। যোৱাকালি এই স্থানতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই দুৰ্ঘটনাস্থলীত বৰ্তমান উপস্থিত আছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আছে। আমি তেখেতৰ পৰা আমি মন্তব্য জানিবলৈ চেষ্টা কৰিম। আচলতে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে দ্বিতীয়ৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছিল আৰু এতিয়া বৰ্তমান এই স্থানত উপস্থিত আছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকী। আমি তেখেতৰ পৰা এই ঘটনা সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম আৰু আমাৰ টাইমত দৰ্শকসকলক পোনপটীয়াভাৱে আমি সেই তেখেতৰ কথা বতৰা আমি শুনাবলৈ যত্ন কৰিম। এইটোৰ ওপৰত লাষ্ট 3 বছৰৰ ভিতৰত কিমান এক্সিডেণ্ট হৈছে সেইটো এটা ষ্টাডি, আৰু কিবা আমি কোনোবা এটা পইণ্টত কিবা এডিশ্যন ইঞ্জিনিয়াৰিং ইণ্টাৰভেনশ্যন লাগে নে নাই সেইটো কৰি আমাৰ এটা টাইম ফ্ৰেম কৰি লওঁ যে 7 দিনৰ ভিতৰত সেই ষ্টাডিটো আমি শেষ কৰি লওঁ। আৰু ষ্টাডি শেষ কৰি তাৰপিছত নেক্সট আমাৰ যিটো হ'ব ডিছকাশ্যন হ'ব এণ্টায়াৰ মানে সেই ব্ৰিজৰ পৰা শেষ কৰে প্লাছ 2 ছাইডত অন দিছ ৰেল গোৱালপাৰা ছাইডত কিমান এক্সিডেণ্ট